এই ভিউৱাৰ্ছ কেনে আছে আপোনালোক মই জানো যে আপোনালোকৰ বহুতে হয়তো ভূত প্ৰেতক বিশ্বাস নকৰে আৰু বহুতে কৰেও মই এইবোৰ কথাত ইমান বিশ্বাস নকৰোঁ কিন্তু কেতিয়াবা আমাৰ হাতত কিছুমান এনেকুৱা ভিডিঅ' আৰু তথ্য আহি পৰে যে আমি এইবোৰ কথাত বিশ্বাস কৰিবলৈ বাধ্য হৈ যাব লগা হয় মই আজি এই ভিডিঅ'টোত এসময়ত বহুত প্ৰচলিত হোৱা আৰ্বান লিজেণ্ড এটাৰ ৰিয়েল ষ্টৰিটো আপোনালোকক ক'ম ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যিসকল মোৰ ভিডিঅ' চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যদিহে আপোনালোকে হৰৰ ৰিলেটেড কণ্টেণ্ট আৰু হৰৰ মুভিবোৰৰ ওপৰত আগ্ৰহী মই জানো যে আপোনালোকে বহুতে হৰৰ মুভি চাই ভাল পায় সেইবাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ মই মোৰ চেনেলত আগলৈ বহুতো আণ্ডাৰৰেটেড হৰৰ মুভিবোৰৰ এক্সপ্লেনেশ্যন আনিম বুলি ভাবি আছোঁ যিবোৰ মুভি হয়তো আপোনালোকে চোৱা নাই তেনেহ'লে কোনো সময় নষ্ট নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ It's all started in 16th century যেতিয়া ইংলেণ্ডৰ ৰজা হেনৰী 8 আছিল আৰু মেৰী হেনৰীৰ প্ৰথম পত্নী কেথলিৰ প্ৰথম আৰু একমাত্ৰ সন্তান আছিল মেৰী পঢ়া শুনা আৰু সকলো কলাতে নিপুণ আছিল কিন্তু কিং হেনৰীক তেওঁৰ পিছত ৰাজপথ চম্ভালিবলৈ ল'ৰা সন্তানৰ দৰকাৰ আছিল ল'ৰাৰ আশাতে তেওঁ টোটেল 6 বাৰ বিয়া কৰাইছিল কিন্তু 6 বাৰ বিয়া কৰাৰ ফলত কিং হেনৰীৰ প্ৰথম পত্নী কেথলিৰ লগত সম্বন্ধ বেয়া হৈ গৈছিল আৰু এটা দিন এনেকুৱা আহিল যে কিং হেনৰীয়ে তেওঁৰ প্ৰথম পত্নীক নিজৰ ৰাজ্যৰ পৰাই ওলাই দিলে আৰু মাত্ৰ 14 বছৰ বয়সতে মেৰীয়ে নিজৰ মাকৰ পৰা বেলেগ হ'ব লগা হয় মেৰী ৰজাৰ সকলোতকৈ ডাঙৰ সন্তান হোৱাৰ পিছতো তাইক ভায়েক ভনীয়েক সকলোতকৈ পিছত ৰখা হৈছিল আৰু ৰজাৰ 6জনী পত্নী অৰ্থাৎ মেৰীৰ হতীয়া মাকৰ পৰাও তাই মৰম পোৱা নাছিল কিন্তু সেই সময়ত মেৰী প্ৰজাসকলৰ ভিতৰত বহুত জনপ্ৰিয় আছিল সেইবাবে প্ৰজাসকলে কিং হেনৰী মৰাৰ পিছত মেৰীক ৰাজপথৰ আগৰ ৱাৰিছ বুলি নিযুক্তি দিয়ে আৰু 1553 চনত মেৰী ইংলেণ্ডৰ ৰাণী বনে মই আগতে কৈছিলোঁ যে মেৰী সকলো কলাতে নিপুণ আছিল সেইবাবে তাই ৰাজপথো ভালদৰে চম্ভালি আছিল সকলো ঠিকেই চলি আছিল কিন্তু মেৰী যেতিয়া ডাঙৰ হ'বলৈ ধৰিলে তেতিয়া তাইৰ মনত ভাৱ আহিল যে তাইক এটা ল'ৰা সন্তানৰ দৰকাৰ হৈছে তাৰ পিছত ৰাজপথ চম্ভালিবলৈ এণ্ড দ্য এজ অফ 37 মেৰীয়ে নিজতকৈ 10 বছৰ সৰু ফিলিপছ নামৰ ল'ৰা এটাৰ লগত বিয়া হ'ল ফিলিপছ স্পেইনৰ পৰা বিলং কৰিছিল মেৰীয়ে বিয়াৰ পিছৰে পৰা অলপ বেছিকৈ ফূৰ্তিত থাকিব ধৰিছিল কিয়নো তাই জীৱনত কেতিয়াও ইমান মৰম পোৱা নাছিল সেইবাবে তাই ফিলিপছক পাই বহুত সুখী হৈছিল বন্ধুসকল সেই সময়তে ইংলেণ্ড দুটা কমিউনিটিত বিভক্ত আছিল এটা আছিল প্ৰটেষ্টেণ্ট আৰু এটা আছিল কেথলিক দুটা কমিউনিটিয়ে ইজনে সিজনৰ লগত বহুত শত্ৰুতা আছিল মেৰীয়ে নিজৰ ৰাজ্যত মিলাপ্ৰীতি বিচাৰিছিল যাতে সকলোৱে এটা জাতি আৰু ধৰ্মই পালন কৰে সেইকাৰণে 1554 চনৰ খ্ৰীষ্টমাছৰ পিছত মেৰীয়ে এটা হাৰ্ড ডিচিশ্যন লয় যি আছিল ইংলেণ্ডৰ সকলোৱে যাতে কেথলিক ধৰ্ম পালন কৰে যিয়ে এই ডিচিশ্যন ফ'ল' নকৰিব তাকে মেৰী এণ্ড প্ৰষ্টিকিউশ্যন এক্টৰ অধীনত সেই ব্যক্তিজনক ৰাস্তাৰ মাজমজিয়াতে জিন্দা জ্বলাই দিয়া হ'ব আনহাতে মেৰীৰ বিয়াৰ কেইমাহমান পিছতে মেৰী গৰ্ভৱতী হয় এই খবৰৰ পিছতে সকলোৰে ভাল লাগি গ'ল কিয়নো তেওঁলোকে ইংলেণ্ডৰ নেক্সট ৰজা বা ৰাণী পাবলৈ ওলাইছে ইফালে মেৰী এণ্ড প্ৰষ্টিকিউশ্যন এক্ট বহুতো মানুহৰ ওপৰত লাগু হ'বলৈ ধৰিলে যাৰ ভিতৰত 240ৰো ওপৰত মতা মানুহ আৰু 60তকৈ অধিক মহিলাক জিন্দা জ্বলাই দিয়া হৈছিল সেই মহিলাসকলৰ ভিতৰত এগৰাকী মহিলাৰ নাম আছিল পেৰপি মেচিনা যি প্ৰেগনেঞ্চিৰ 9 নম্বৰ মাহত আছিল আৰু তাইকো তেওঁলোকে জিন্দা জ্বলাই দিছিল যি ঘোৰ অপৰাধ আছিল এইবোৰ ঘটনাৰ ফলত তেওঁলোকে মেৰীক বেয়া পাবলৈ ধৰিলে আৰু মেৰীৰ সৰু ভনীয়েক এলিজাবেথ তেওঁলোকৰ মাজত লাহে লাহে জনপ্ৰিয় হৈ যাবলৈ ধৰিল ইফালে মেৰী প্ৰেগনেঞ্চি 9 মাহতকৈ বেছি হৈ যাব ধৰিলে কিন্তু এতিয়ালৈ কোনো বাচ্চা জন্ম হোৱাৰ নামনিচানে নাছিল আৰু ৰাজ্যত উৰা বাতৰি বিয়পিবলৈ ধৰিলে যে মেৰী গৰ্ভৱতী নহয় তাই মিছা কথা কৈছে আৰু হয়ো কিবা এনেকুৱাই মেৰীৰ পেট 10 মাহ পিছত নিজে নিজে নৰ্মেল হৈ আহিবলৈ ধৰিলে এই ঘটনাটোত মেৰী নিজে আচৰিত হ'ল আৰু প্ৰজাসকলে মেৰীৰ ঘোৰ নিন্দা কৰিবলৈ আৰম্ভ কৰিলে এইবোৰ কথাৰ মাজতে কেইমাহমান পিছত মেৰী আকৌ গৰ্ভৱতী হয় কিন্তু এইবাৰ মেৰীৰ হাজবেণ্ড ফিলিপছে তাইক বিশ্বাস কৰা নাছিল ৰাজ্যৰ প্ৰজাসকলেও তাইক কোনো বিশ্বাস কৰা নাছিল কিন্তু এইবাৰো সময় আহিল আৰু গুচি গ'ল কিন্তু মেৰীৰ কোনো সন্তান নহ'ল এইবাৰ কি আছিল ৰাজ্যৰ প্ৰজাসকলে মেৰীক মিছলীয়া নাম দিয়ে আৰু মেৰীৰ হাজবেণ্ডো তাইক এৰি থৈ গুচি যায় এইবোৰৰ ফলত মেৰী সম্পূৰ্ণৰূপে ভাগি পৰিছিল আৰু তাই বেছি সময় ৰুমতে কটাইছিল এইবোৰ কথাৰ 1 বছৰ পিছত অৰ্থাৎ এট দ্য এজ অফ 42 মেৰী কেঞ্চাৰ ৰোগৰ ফলত মৃত্যু হৈ যায় মেৰীৰ মৃত্যুৰ পিছত তাইৰ সৰু ভনীয়েক এলিজাবেথে ৰাজ্যৰ ৰাজগাদ্দী চম্ভালে ইয়াৰে পিছৰে পৰা মেৰীক সকলো ৰাজ্যৰ মানুহে পাহৰি যায় বন্ধুসকল যিহেতু মেৰীয়ে বহুতো নিৰ্দোষী ব্যক্তিক জীয়াই জ্বলাইছিল সেইবাবে প্ৰজাসকলে তাইৰ নাম ব্লাডি মেৰী ৰাখিছিল তেতিয়াৰ পৰা মানুহবোৰে কয় যে কোনো এজন ব্যক্তিয়ে যদি ব্লাডি মেৰীক ৰাতি মাতি আই চ'ল্ড ইয়ৰ বেবী বুলি কয় তেতিয়া ব্লাডি মেৰী সেই ব্যক্তিজনৰ ওপৰত আক্ৰমণ কৰি দিয়ে সো এয়াই আছিল ব্লাডি মেৰীৰ ৰিয়েল ষ্টৰিটো মই জানো যে আপোনালোকৰ মনত এটা প্ৰশ্ন আছে ব্লাডি মেৰী 2 বাৰ প্ৰেগনেণ্ট হোৱাৰ পিছত তাৰ সন্তানটো ক'ত গ'ল এই প্ৰশ্নটো মই এইটো ভিডিঅ'ত নিদিওঁ আপোনালোকে যদি জানে এই প্ৰশ্নটোৰ উত্তৰ মোক কমেণ্টত জনাব পাৰে যদিহে ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰিব কিয়নো মই মোৰ চেনেলত এনেকুৱা ভিডিঅ' আনিয়ে থাকোঁ আৰু আপোনালোকে কমেণ্টত জনাব যে নেক্সট ভিডিঅ' মই কোনটো মুভিৰ ওপৰত আনিম এক্সপ্লেনেশ্যন আনিম তেতিয়ালৈ ঘৰত থাকক সুৰক্ষিত থাকক আৰু আশে পাশে মৰম বিলাই থাকক গুড বাই